নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চালমাছ কৰ্ণাৰলৈ। আৰু আজি মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ' হয় আৰু আজি 31 ডিচেম্বৰ। চ' আমি আমাৰ পিজিৰ বাহঁতৰ লগত আৰু ফ্ৰেণ্ডছবিলাকৰ লগত মানে সৰু সুৰাকৈ খানা খাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। সন্ধিয়াৰ পৰা ওলাই গ'লোঁ বাহঁতৰ লগত আৰু চিকেন কিনিলোঁ। আমি জাষ্ট কিনি অনা বজাৰ এইখিনি। हुआ तोरकारी निमक रही है। Hey guys, ये हमें और ये हमारी गाइस है और ये पुलाव हो रही है। टट 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 पुलाव हो रही है। पुलाव को अच्छे से घुमाओ, दिखो ऐसे ऐसे पकड़ो। 1 2 हम लोग 2021 को बहुत अच्छी तरीके से विदाई करेंगे। ये कौन था? এয়া চিকেন পকৰা বনাবৰ কাৰণে ৰেডি কৰা হৈছে আৰু জানম বাই ধুনীয়াকৈ চিকেন পকৰা বনাই আছে। খাবলৈ বহুত টেষ্টি হ'ব যেন লাগিছে। আৰু মই আজি মোৰ আইডিয়া মতে ফাৰ্ষ্ট টাইম কণী পকৰা বনাই চালোঁ। চিকেন পকৰা আৰু ইফালে আছে কণী পকৰা। কেমেৰামেন পিংকি খাওঁ খাওঁ লাগি আছে নে মানে কি ক'ম আৰু বহুত খাওঁ লাগি আছে। মই একচুৱেলি নহয় জিভাৰ পানী পৰি আছে নে নাই? পানীটো প্লেটতে পৰিব। स्टार्ट कर दिया। ये हमें और ये हमारा चिकन पकोड़ा और ये सब खाना है। এয়া চিকেন কাৰী বনাবৰ কাৰণে ৰেডি কৰা হৈছে। আৰু এইখিনি হৈছে চিকেন বনোৱা হৈ গ'ল আৰু এইফালে পোলাও হৈ গ'ল। চুইজেলৰ মেইন মানুহটো কোন হয়? এইফালে ফটো শ্বুট হৈ আছে। পিংকি सनम जानम कि वे करे अनमीदानम शब गुजरते जग सोया नी मैं जगे अनमीदानम मेरे माहिया सनम जानम कि वे करे अनमीदानम शब गुजरते जग सोया नी मैं जगे अनमीदानम नी मैं कमली कमली नी मैं कमली कमली नी मैं कमली कमली मेरे यार दी नी मैं कमली कमली नी मैं कमली कमली नी मैं कमली कमली मेरे यार दी झील दिल को कर गया तू दरिया दरिया मेरे यारा अखियां ते मोहल्ले में हर शाम तेरा आलम शब गुजरी ते जग सोया नी मैं जगे अनमीदानम मेरे माहिया सनम जानम कि वे करे अनमीदानम
पार्टी चलेगी 6 in the morning जी भर के नस्ल में भी नाच नाच के तोड़ देंगे आंटी हम लोग साथ नहीं है ये कोई टोकर नहीं है ये देखो पार्टी करेंगे पार्टी करेंगे किसे के भी নতুন বছৰক আদৰোৱাৰ সূচীতে আমি বহুত এনজয় কৰিলোঁ আৰু 12 বজাৰ আগে আগে আমি আণ্টি তাত গৈ পিনে কেক কাটিলোঁ। মৰমৰ ছোৱালীখিনি নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আগন্তুক নতুন বছৰটোৱে যাতে মানুহৰ সকলো মনৰ আশা পূৰণ কৰক, দেশত শান্তি আহক আৰু সকলোকে ভালে ৰাখক, এই মোৰ বহুত বহুত কামনা থাকিল। থেংক ইউ আণ্টি, আপোনালৈ থাকিল নতুন বছৰৰ বহুত বহুত শুভেচ্ছা। ৱেলকাম। এতিয়া আমি চিকেন পোলাও খাম আৰু ৰাতিও বহুত হৈছে। জানমবাই ধুনীয়াকৈ ক্ষীৰ বনাইছিলে আৰু তাকে খালোঁ, বহুত বেছি টেষ্টি হৈছে। এনেকৈয়ে আজি আমি নতুন বছৰক আদৰণি জনালোঁ আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।